হেল্ল' বন্ধুসকল, আপোনালোকে কেনে আছে? নিশ্চয় কুশলে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ব্লগলৈ। যিহেতু আজি দেওবাৰ, আপোনালোকে নিশ্চয় জানে বহুদিন ভিডিঅ' বনাব পৰা নাছিলোঁ। কমেও 1 উইক, এক সপ্তাহ ভিডিঅ' পৰা নাছিলোঁ বিশেষ কামৰ বাবে। আজিৰ পৰা ভিডিঅ' আৰম্ভ কৰিম বুলি ভাবিছোঁ। আপোনালোকে ডেইলি ব্লগ পাব, গতিকে চাই থাকিব মোৰ ভিডিঅ' আগলৈ। শুই উঠি মুখ চুখ ধুলোঁ, মুখ চুখ ধুই পিনে অকণমান চাহ খালোঁ। চাহ খাই কাপোৰ আছিলে, কাপোৰ কেইটামান ধুলোঁ। এতিয়া মানে কি হয়, আজি ছানডে যিহেতু আজিহে সময় পাইছোঁ। মই ইয়াৰ চুলিখিনি বৰ দীঘল হৈছে, আপোনালোকে নিশ্চয় দেখিছে। মানে আজি ছানডে বুলি চুলি কাটিবলৈ যাম। বলক তেন্তে লগ পাইছোঁ চুলি কটা তাত। বন্ধুসকল, আহি পালোঁ। এতিয়া মই চেলুনখন ওচৰত চাব পাৰে। এইখন চেলুনতে মই চুলি কাটিম, চাব পাৰে। অলপ চুলি কটাৰ পিছত আপোনালোকক দেখাই আছোঁ। মই ফাইনেলি চুলি কাটিলোঁ। মই যিহেতু আজি ছানডে, আপোনালোকে দেখিব পাৰিছে মোৰ পিছফালে গাহৰি দোকান আছে। ধামাকাও পাৰিছে, মানে গাহৰি খাম মানে আজি যিহেতু ছানডে। আপোনালোকে চাব পাৰে, দাদাই মাংস কাটি আছে। ভাই কেইটা কিলো ধৰি 250। আপোনালোকে জানে ইয়াত বেংগলোৰত হ'ল গাহৰি মাংস কিলো 250। আমাৰ অসমত জানে, আপোনালোকে নিশ্চয় জানে বাৰু অসমত কিলো কিমান হৈছে, কিন্তু ইয়াত অকণমান সস্তা বাৰু। সস্তা যিটো তাৰ কাৰণে অকণমান বস্তাত ভৰাইছোঁ আৰু। ইয়াত দেখিব পাইছে, দাদাই মাংস কাটি আছে, গাহৰি মাংস। যিহেতু অসমীয়া ল'ৰা, গাহৰিটো মেইন। ফাইনেলি লৈ ল'লোঁ মাংস। মাংস চাব পাৰে। এতিয়া ৰুমলৈ গৈ আছোঁ। এয়া বাইক আছে আমাৰ নিশ্চয়, ইয়াত চাব পাৰে নিশ্চয়। বাইক আছে। এতিয়া বলক ৰুমলৈ গৈ আছোঁ, ৰুমত দেখাই আছোঁ কেনেকৈ বনাওঁ। ফাইনেলি আহি পালোঁ ৰুমত। গাহৰি মাংস লৈ আহিলোঁ। এতিয়া ইয়াক পকায়েগা, বনায়েগা, उसके बाद खाएगा। देखते रहिए किसी पकाता हुआ। ये देखिए गाहरी मांस लेके आया है और ये बॉईल करेगा। या गाहरी मांस बॉईल करे चाव पर निश्चय ये केराही बॉईल करे मैं साइड हो केनेके बॉईल करे या गाहरी मांस चाव पारे এই কেৰাহী তো আমাৰ লাইটাৰটো শেষ হ'ল। এতিয়া একেলগে আমি ইউজ কৰিছোঁ চলাই কাটি। ফাইনেলি এতিয়া বলিলে মই বইল দিলোঁ গাহৰি মাংসটো। গাহৰি মাংস বইল হৈ আছে, আপোনালোকে চাব পাৰে নিশ্চয়। এয়া চাওক গাহৰি মাংস বইল। আৰু এতিয়া ইয়াত মই অকণমান নিমখ, এয়া নিমখ 2 চামুচ দিম বাৰু। আৰু লগতে অকণমান দিম হালধি। হালধি দিলে মানে কিয় কালাৰটো যে ধুনীয়া লাগে মানে। গাহৰি মাংস এতিয়া বইল হৈ আছে, আপোনালোকে চাব পাৰে। এয়া গাহৰি মাংস বইল। তাৰপিছত আছে আমাৰ এইফালে, যিহেতু গাহৰি মাংস বনাবৰ কাৰণে এয়া হ'ল বিলাহী, মূলা, পিঁয়াজ আৰু ৰহুন, আৰু এইফালে জলকীয়া আছে। মানে একচুৱেলি কি হ'ল, সেইটো নিদিলোঁ, আলুটো নিদিলোঁ। আলুটো দিলে মানে অকণমান মাংসটো একদম লেপলেপীয়া হৈ যায়, সেমেনীয়া যায়, খাবলৈ ইমান ইণ্টাৰেষ্ট নালাগে। তাৰ কাৰণে মূলা দিলে, যিহেতু মূলাটো ভাল লাগে। এয়া চাব পাৰে মেইন গাহৰি। এইটো চাইডত আছে ভাত বনাই আছোঁ এইটো চাইডত, আৰু এইটো চাইডত আছে গাহৰি বইল। মাংস আপোনালোকে নিশ্চয় চাব পাৰে। এখন মাংস চাওক, এতিয়া বইল কৰা হ'ল। বইল কৰাৰ পিছত এতিয়া ৰান্ধিম মই। কি মজা লাগিব, গাহৰি মেইন। এতিয়া মিঠাতেল দিওঁ। এতিয়া কেৰাহীটো গৰম হৈ গৈছে অলৰেডি। তাৰপিছত এতিয়া মিঠাতেল দিওঁ। এতিয়া মিঠাতেল দিলোঁ বাৰু। মিঠাতেল দিয়া হ'ল। তাৰপিছত আছে ইয়াত দিম পিঁয়াজ আৰু নহৰু কাটি থোৱা আছে। তাৰপিছত আছে জলকীয়া, ইয়াত চাব জলকীয়া ইয়াত আছে। চাই তেল গৰম হৈ গ'ল। এতিয়া দিওঁ ৰচুন আৰু হেৰিটো। মজা লাগিব গাহৰি মাংস। তেলটো গৰম কৰি কিনে বনাই আছোঁ। পিঁয়াজ আৰু হেৰিটো কম কৰি লওঁ। ফাইনেলি গাহৰি মাংস কাটি দিম। মজা লাগিব, চলি আছে গাহৰি মাংস। কেনেকুৱা লাগিব বন্ধুসকল জনাব। চাওক গাইজ, ফাইনেলি মাংসটো হৈ গ'ল। এতিয়া আপোনালোকে চাব পাৰে, এয়া মাংস কেৰাহীত থৈ দিছোঁ, আৰু ইয়াত টেষ্ট কৰিবৰ কাৰণে ওলাই থৈ দিছোঁ। এতিয়া টেষ্ট কৰোঁ, আপোনালোকে চাব পাৰে। এয়া
মাংস অলৰেডি হৈ গ'ল, গাহৰি মাংস। মজা। গাইজ ফাইনেলি ভাত বনোৱা হ'ল আৰু গাহৰি মাংসটোও বনোৱা হ'ল। এতিয়া আৰু লগতে কাপোৰ ধোৱা হ'ল, সেইখিনি চাব পাৰে আপোনালোকে নিশ্চয়। কাপোৰখিনি ধুই দিলোঁ, এতিয়া বাকী আছে মাত্ৰ আৰু চুলি কাটি আহিছোঁ যিহেতু, এতিয়া বাকী আছে গা ধুবলৈ। এতিয়া গা ধুই লওঁ, গা ধুই পিনে আপোনালোকক লগ পাই আছোঁ ব'লক। গাইজ ফাইনেলি গা পা ধুই এতিয়া ভাত খাব বহিছোঁ, আপোনালোকে চাব পাৰে। আমি কিন্তু তেনেকৈ চেয়াৰত নাখাওঁ দেই, খাব জানিলে চাউল চিৰা, বহিব জানিলে মাটি পিৰা বুলি কৈ দি। এয়া আপোনালোকে চাব পাৰে, এয়া গাহৰি মাংস, ভাত আৰু এইটো তিয়ঁহৰ চালাড, আপোনালোকে নিশ্চয় চাব পাৰে। তেতিয়া ব'লক আৰম্ভ কৰোঁ ভিডিঅ' খোৱাটো। ভাতটো খাই আছোঁ, গাহৰি মাংস মজা। খোৱা বোৱা হৈ গ'ল, যিহেতু আজি গাহৰি মাংস আনিছিলোঁ, মজা লাগিলে। তেলটো অকণমান বেছিকৈ খাই দিলোঁ ভাতটো, কিন্তু মাংসটো টেষ্ট আছিলে যি বহুত, বনাইছোঁ ধুনীয়াকৈ। যিহেতু আপোনালোকে চাই কেনেকৈ পাব নিশ্চয় জনাব, কিন্তু মোক ভালে লাগিছে মাংসটো খাই পিনে। যিহেতু আজি দেওবাৰ আৰু তামাম মানে ৰ'দ দিছে, আপোনালোকে চাব পাৰে তামাম ৰ'দ দিছে। এতিয়া অকণমান ভাত খালোঁ যেতিয়া অকণমান ৰখি থাকক, ৰখি থাকোঁ নহয়, অকণমান জিৰাওঁ আৰু ৰেষ্ট কৰোঁ। 2000 years later. যিহেতু আজি ছানডে আৰু সময় পাইছিলোঁ, যাম বুলি ভাবিছিলোঁ এডোখৰ ঠাইলৈ ঘূৰিবলৈ, কিন্তু কি কৰিবি, উপায় নাই, টোপনিয়ে ধকা দিলে। এতিয়া বাজিলে 6:30। যিহেতু মই ডিউটি কৰা মানুহ, মোৰ আছে যি ৰাতি ডিউটি, যিহেতু দুখীয়া ঘৰৰ ল'ৰা, বাহিৰত আছোঁ পইচা কমাবৰ কাৰণেহে। যদিহে ডিউটি ক্ষতি কৰোঁ অসুবিধা হয়, তাৰ বাবে আজি এডোখৰ ঠাইলৈ যাম বুলি ভাবিছিলোঁ, আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ। মানে কি হ'ল, একদম ধকা দি দিলোঁ মানে টোপনিতে। দুপৰীয়া ৰাতি নহয়, দুপৰীয়া মানে কি ভাত খাই পিনে অকণমান শুই দিলোঁ, মানে একদম গেহেৰা টোপনি আগায়া, মানে ধুনীয়া টোপনি আহিলে। সেইটোকে মানে এই জাষ্ট অকণমান আগতে সাৰ পাই পিনে মানে যাম বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ দে আজি নেযাওঁ, আৰু বেলেগ দিন দেখাম আপোনালোকক। আপোনালোকে যদি চাই নিশ্চয় গম পাব, বেলেগ দিন আপোনালোকক দেখাম বাৰু। যিহেতু আজি মই যিখিনি বনালোঁ, মাংসলৈ অনা, চুলি কাটিব যোৱা, তেনেকৈ ধৰণৰ ভাত বনোৱা, তেনেকুৱা ধৰণৰ ভিডিঅ' দিলোঁ। বহুত মানুহে ক'ব কি ভাত খোৱা ভিডিঅ' বনাইছে বুলি, ঢালিছে বুলি। বহুতে নহয় মানে কি, কিছুমানে ক'ব, আৰু কিছুমান তাৰ মাজত তেনেকুৱা মানুহ থাকে। মই সেইটোকে কৈ দিওঁ আগতীয়াকৈ, যিহেতু মই যিটো মোৰ ব্লগিং ছিষ্টেম, সেইটোৱে হ'ল লাইফষ্টাইল ব্লগ। মানে দৈনন্দিন জীৱনৰ মানুহে কি কৰে, তাৰ লাইফষ্টাইলটো কেনেকুৱা ধৰণৰ, সেইটো মানে দেখাবলৈ ভিডিঅ' আকাৰে চেষ্টা কৰে দেখাবলৈ। ব্লগ মানে হ'ল ভিডিঅ' লগ। আপোনালোকে দুটা ব্লগ পাব, বি লগ আৰু এটা ভ্লগ বুলি পাব। এটা যিহেতু আমি ভিডিঅ' আকাৰে ভিডিঅ' বনাই ব্লগ বুলোৱাৰ দ্বাৰো, সেইবোৰ হ'ল ভ্লগ বুলি কয়। ব্লগ সেইটোৱে লাইফষ্টাইল ব্লগ। গতিকে আগতে কৈ দিলোঁ, আজিৰ দিনটো মোৰ চবতকৈ গুৰুত্বপূৰ্ণ দিন। যিহেতু আজি আপোনালোকে নিশ্চয় জানে আজি তাৰিখ কিমান, 5 জুন। 5 জুন হ'ল এই পৃথিৱীখনৰ ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডে, বিশ্ব পৰিৱেশ দিৱস। আপোনালোকে নিশ্চয় নকলেও জানিব। যিহেতু সেই সংগতি ৰাখি আপোনালোকক ক'ব ওলাইছোঁ যে বিশ্ব পৰিৱেশ দিৱস পালন কৰিব লাগে, যাতে মানুহবিলাকে যধে মধে গছ বননি ধ্বংস নকৰে, আৰু তেনেকৈ মানে অপ্ৰয়োজনীয় তাত মানে গছবিলাক তেনেকৈ নাকাটে। সেইটোৱে মই ক'ব বিচাৰিছোঁ, যাতে এই আমাৰ পৃথিৱীখন মানে গছ গছনিৰে ভৰপূৰ হৈ থাকক। গতিকে এই গছ গছনি থাকিলে আমি থাকিম, পৃথিৱীখন থাকিলেহে আমি থাকিব পাৰিম। সেই হেতুকে আপোনালোকক অনুৰোধ জনাওঁ যে যধে মধে গছ নাকাটিব, বননি ধ্বংস নকৰিব। তেনেকৈ
জীৱ জন্তু নামাৰিব আপোনালোকক মই এটা অনুৰোধ জনাইছোঁ ইয়াৰ যোগেদি ভিডিঅ' আকাৰে যোগেদি আপোনালোকে নিশ্চয় বুজি পাব যেন আশা ৰাখিছোঁ বন্ধুসকল ফাইনেলি ৰাতি হৈ গ'ল এতিয়া মোৰ নাইট শ্বিফ্ট আছে যাব লাগিবহি এতিয়া ডিউটিলৈ যিহেতু মোৰ 11টাৰ পৰা নাইট শ্বিফ্ট ষ্টাৰ্ট হৈছে গতিকে ওলালোঁ ড্ৰেছ চেছ কৰি ওলালোঁ গতিকে যিহেতু ৰাতি ভিডিঅ' বনাব নোৱাৰিম ডিউটিত যিহেতু থাকিম মই ডিউটিত এলাহ নাই ভিডিঅ' বনোৱা তাৰ কাৰণে নোৱাৰিম মই ভিডিঅ' বনাবলৈ আজি মানে ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ যিহেতু আপোনালোকে মোৰ ভিডিঅ' আজি ব্লগটো যদি ভাল পায় আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ভাল পালে আৰু নতুনকৈ আহিলে মোৰ চেনেলটি আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম